मैं मोहम्मद महिबुल हक मैं प्राक्तन मंत्री जेहेतु आज गड़ियामरिया देखी जनगोष्ठीर प्रोग्रामत बा अनुष्ठान देखिए पाई कि कब असमबासी राइज कि मैं आयोजक समितिर ओसरत मैं कृतज्ञता ज्ञापन करिছোঁ मैं सर्वप्रथम এই অনুষ্ঠানলৈ মোক আমন্ত্ৰণ কৰা হৈছে আৰু ময়ো বহুত দিনৰ পৰা অপেক্ষাকৃত হৈ আছিলোঁ খুব ভাল লাগিছে আৰু মই প্ৰথমবাৰৰ কাৰণে আজি ইয়াত অংশগ্ৰহণ কৰিবলৈ পাই আৰু জাষ্ট মই আহি পাইছোঁ আৰু মই সঁচাকৈ মানে ভাবিব নোৱাৰা ধৰণে মই আনন্দ অনুভৱ কৰি আছোঁ আৰু ইনশাআল্লাহ আমাৰ যিখিনি অভাৱ অভিযোগ মই তেওঁলোকৰ লগত আজি অংশগ্ৰহণ কৰিবলৈ এটা সুযোগ পাম আৰু যিখিনি অভাৱ অভিযোগ সেইবিলাক মই বিতংভাৱে আলোচনা কৰি আৰু যিহেতু আগন্তুক বিধানসভা নিৰ্বাচন 2 মাহ পিছত অনুষ্ঠিত হৈ আছে আৰু এইবাৰ বিধানসভা নিৰ্বাচনত মই শেষবাৰৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছোঁ আৰু ইনশাআল্লাহ মই যদি উত্তীৰ্ণ হ'ব পাৰোঁ আৰু মোৰ বিশ্বাস মই উত্তীৰ্ণ হ'মেই গৌৰীপুৰ সমষ্টিৰ ৰাইজৰ যিখিনি মানে মতামত পাই আছোঁ ৰাইজে যিখিনি বিচাৰিছে মই বিধানসভাত গৈ মোৰ প্ৰথম কাম হ'ব গড়িয়ামৰিয়া আমাৰ দেশী জনগোষ্ঠীৰ যিবিলাক সমস্যা অভাৱ অভিযোগ যিবিলাক সমস্যা যিবিলাক এই আটাইবোৰ কথা মই এই সংগঠনৰ ফালৰ এজন প্ৰতিনিধি হিচাপে এজন কৰ্মকৰ্তা হিচাপে মোৰ নৈতিক দায়িত্বৰ কৰ্তব্য হ'ব মই অসম বিধানসভাৰ মজিয়াত তথা অসমবাসী ৰাইজৰ সন্মুখত তথা ভাৰতবৰ্ষৰ তথা বিশেষকৈ বিশ্ববাসীৰ ওচৰত মই উপস্থাপন কৰিবলৈ মই আপ্ৰাণ চেষ্টা কৰিম এইখিনি মোৰ আজিৰ প্ৰতিশ্ৰুতি ভোগালী বিহু কি হৈছে জনাব প্ৰাক্তন মন্ত্ৰী হিচাপে অসমবাসী ৰাইজৰ ডেফিনেটলি এইটো আমাৰ এটা জাতীয় উৎসৱ মই এইটো আন্তৰিকভাৱে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ এই বিহুৱে আমাৰ সকলোৰে মাজত শান্তি সম্প্ৰীতি ঐক্য সমৃদ্ধি আমাক কঢ়িয়াই যাব থ্যাংক ইউ স্যার শেখ সেলিম পাটগিরি আছে না নাই উন্নয়ন বোর্ডৰ অধ্যক্ষ মুমিনুল লাৱাল সম্বৰ্ধনা কি আছে সেলিম পাটগিৰি এই মঞ্চত সম্বৰ্ধনা দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ বৈৰামনগৰত দেশী জনগোষ্ঠীৰ কি ক'ব পশ্চিম অসমৰ এটা বৃহৎ আৰু শক্তিশালী সকলোলৈ ধন্যবাদ থাকিল অজানিত যদি কিবা ভুল হৈ গৈছে ক্ষমা কৰিব আৰু কাৰোবাৰ তেখেতসকলৰ ঐতিহ্য আছে পৰম্পৰা আছে ইতিহাস আছে পদবা যদি কিবা ভুল হয় ক্ষমা কৰিব আৰু যদি কোনোবা ৰৈ যায় দেশী সদ্যহতে সম্বৰ্ধনা স্থগিত ৰখা হয় ধন্যবাদ ভোগালী বিহুৰ লগত সম্পৰ্কিত এটা আয়োজন কৰিছিল অসম গড়িয়ামৰিয়া পৰিষদে আহি আনন্দিত হৈছোঁ অসমৰ বিশেষকৈ নামনি গৌৰনগৰ আঞ্চলিক যি দুটো গোৱালী নৃত্য দল আছে আমাৰ সন্মুখত আহিবলৈ আহ্বান জনাইছোঁ আৰু এই নৃত্য কুশল নৃত্যটো সমবেত হৈছে কুশল নৃত্যটো পৰিৱেশন কৰিব লোকসকলেই নহয় অনিতা দেৱী অঞ্চলৰ অনিতা দেৱী সংগঠনৰ নেতাসকলো ইয়ালৈ আহিছে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলো ইয়ালৈ আহিছে ৰাজযোগী ছাত্ৰ সন্থাৰ এই দেশী জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ বিভিন্ন সংস্কৃতি বিভিন্ন কালচাৰ বিভিন্ন কঢ়িয়াই লৈ আজি আমাৰ কাৰণে আনন্দৰ কথা সমগ্ৰ অসমবাসী এই জনগোষ্ঠীটোৰ অসমীয়া জাতিত এটা বৃহৎ অৰিহণা আছে আৰু এই জনগোষ্ঠীটোৰ সম্পৰ্কত বা গড়িয়াসকলৰ সম্পৰ্কত বা মৰিয়াসকলৰ সম্পৰ্কত অসম চৰকাৰে দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ৰাখিছে প্ৰথম কথাটো হৈছে যে গড়িয়া মৰিয়া দেশীসকলৰ এটা চৰকাৰীভাৱে জৰীপৰ কথা দ্বিতীয় কথাটো হৈছে উন্নয়ন নিগমৰ কথা এই দুয়োটা দাবী এই জনগোষ্ঠীকেইটাৰ আছে গতিকে নিশ্চিতভাৱে আমি আশাবাদী অসম চৰকাৰে এই দুয়োটা দাবীৰ ক্ষেত্ৰত অতি সোনকালে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব সমগ্ৰ অসমতে ভোগালী বিহুৰ প্ৰতি বছৰে সকলো অসমীয়াই মানে আনন্দিত উপভোগ কৰে কিন্তু আমি যোৱাকালি দেখিবলৈ পাইছোঁ বিজেপিৰ শিলাযুক্ত দেৱে মানে অসমীয়া মানে বিহু গানেৰে নৃত্য নকৰি ভোজপুৰী গানেৰে নৃত্য কৰিছে সেইটো মই দেখো নাই নৃত্য কৰিছে যদি আপোনাৰ কিবা জানিবলগীয়া বা সুধিবলগীয়া আছে যেহেতু আপুনি এজন বিজেপি শিলানৃত্য কিমান আছিলে
সেই কথাটো মই এই জিলাত থাকি হোজাই জিলাত তেওঁ কিয় নাহিছে সেইটো মই আপোনাক জনাব পাৰিম। আজি যদি হোজাই জিলাৰ সাংবাদিক এজনে হিলাৰীক সোধে যে মুমিনুল আউলে ধুবুৰী জিলাত এই মাইকৰ আগত কি মাইক দি আছে হিলাৰীক আপুনি হিলাৰীক কথাটো জানিবলৈ হ'লে শাহনৱাজ হুছেইন সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি। হয়, আমি দুদিনীয়াকৈ কাৰ্যসূচী কৰি আছোঁ। আপোনালোকে জানিব নিশ্চয় যে যোৱা আমি তৃতীয়বাৰ আমি এইবাৰলৈ চতুৰ্থবাৰ কাৰ্যসূচী কৰি আছোঁ। পুহুনা উৎসৱ, ভোগালী উৎসৱ আমি প্ৰত্যেক বছৰে ঠিক এইটো সময়তে আমি এইটো কাৰ্যসূচী পুহুনা উৎসৱ কাৰ্যসূচী পালন কৰোঁ। লগতে এই কাৰ্যসূচীত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক নিমন্ত্ৰণ জনাওঁ। আমি একেলগে বহি গীত নৃত্য, দেশী গীত তাৰপিছত আমি খোৱা খাদ্য এইবিলাক আমি প্ৰদৰ্শন কৰোঁ। লগতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি ভাতৃত্ব ভাৱ আৰু আমি যে অসমীয়া, আমি যে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মাজত আমাৰ ঐক্যতা আছে সেইটো আমি প্ৰদৰ্শন কৰোঁ। আৰু ভৱিষ্যতত আমাৰ যি অধিকাৰ, আমাৰ গৰিয়ামৰীয়া দেশীৰ যি অধিকাৰ, সেই অধিকাৰ সাব্যস্ত কৰিবলৈ হ'লে আমি এই নিজৰ যি হেৰুৱা আমাৰ যি সংস্কৃতি সেইবিলাক আমি ঘূৰাই আনিবলৈ চেষ্টা কৰোঁ। ৰাইজৰ কেনেকুৱা সঁহাৰি পাইছে? আমি 100% ৰাইজে আমাক সঁহাৰি দিছে। আপোনালোকে চাইছে যে হাজাৰ হাজাৰ মানুহ ইয়াত আহি উপস্থিত হৈছে। অলপ পিছতে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব ভালকৈ আৰু হাজাৰ হাজাৰ মানুহ ইয়াত উপস্থিত পাব। দুদিনীয়া কাৰ্যসূচীৰ মানে অসমৰ মুখ্যমন্ত্ৰীক কি আহ্বান জনাব? অসমৰ মুখ্যমন্ত্ৰীক আমি আগৰ পৰাই আহ্বান জনাই আছোঁ। আমাৰ দাবী আছে যে অসমৰ খিলঞ্জীয়া গৰিয়ামৰীয়া দেশীসকলৰ চেঞ্চাছ কৰিব লাগিব, লগতে উন্নয়ন নিগম গঠন কৰিব লাগিব। অন্যথায় আমাৰ এই শোষিত নিষ্পেষিত জনগোষ্ঠীকেইটা মানে বিভিন্ন ক্ষেত্ৰত বঞ্চিত হৈ আছে, শোষিত হৈ আছে। গতিকে আমি দাবী জনাইছোঁ চৰকাৰক। এতিয়াও সময় আছে, চৰকাৰ যদি যাওঁ অৱস্থা আছে, তথাপি আমি চৰকাৰক আহ্বান জনাইছোঁ যে চৰকাৰে আমাৰ দাবীৰ প্ৰতি সমৰ্থন জনাওক। আমাৰ যি মানে চেঞ্চাছৰ যি দাবী আছিল, যি উন্নয়ন নিগমৰ দাবী আছিল, সেই দাবী পূৰণ কৰক। অন্যথায় আপোনালোকৰ মাজে চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। অন্যথায় অহা নিৰ্বাচনত আমি গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে বিজেপিৰ যি আমি প্ৰতিনিধি থাকিব আমি হেৰি কৰিম, আমাৰ এলেকাত আমি প্ৰৱেশ নিষিদ্ধ কৰি দিম।